বন্ধুসকল এটো আপোনালোকে দেখি আছে এয়া পুতনি মুখ বুলি কয় আমাৰ যিখন পুতনি নদী কিছুমানে কয় পুতনি হুলা যত গড়মূৰত উৎপত্তি হৈছে এটো গড়মূৰৰ আমাৰ কলঙৰ লগত এটা উপসুতি আছে তাৰ পৰা এটো কেনেকৈ আহিছে মই মোৰ কিতাপত সমস্ত মই বিৱৰণ লিখি আছো আৰু আজি পুতনি নদীখনৰ পুতনি মুখ চাবলৈ আহিছিলো এখন পুতনি মুখ এফা দেখিছে এই আগৰ পৰা বৈ আহিছে আৰু এয়া এনেকে বৈ আহি এয়া দেখিছে এইখিনি অঞ্চলে এইখন আমাৰ ননৈ নদী এই ননৈ নদীখনৰ বুকুতে মিলিত হৈছে ননৈ নদীখন হিফালেদি বৈ গৈছে এফালৰ পৰা আহি এইখিনি মিলিত হৈছে পুতনি ননৈ নদীত মিলা এইখিনি নাম পুতনি মুখ বুলি কয় ন পুতনি মুখ চুটিয়া গাঁও হয় আৰু এইখিনি যেতিয়া ধৰক ৰাইজে কিবা মাছ ধৰে এনেকে পানী ভেটা দি পুখুৰী খানি মাছ দুটা খায় আৰু এয়া সংগঠনে তেওঁলোকৰ ইনকম চ'ৰ্চৰ কাৰণে ফিচাৰী নিচিনা বনালে তাৰপিছতে তেওঁলোকৰ যেতিয়া মানে থকা অসুবিধা কিবা কিবি চৰকাৰৰ প্ৰশাসনৰ পৰা হস্তক্ষেপ কৰাৰ পিছতে এই পুতনিখনৰ ইপাৰ আৰু সিপাৰ মানুহক চঞ্জাই দিলে ইয়াৰ টকা পইচা যি উন্নতি হ'ব নামঘৰ মন্দিৰ মাছ বেছি তাৰমানে যিখিনি টকা পাব সেইখিনি এই দুইটা চাইডে মানুহে মানে নামঘৰ আৰু মন্দিৰত ব্যৱহাৰ কৰিব তেনেকে এতিয়া কৰি আছে আৰু মই ক'বলৈ এইটোৱেই খালি এইটোৱে লাজ এটা পুতনিখানি এয়া পৰিছে পুতনি মুখ ননৈখনৰ লগত সংযুক্ত হৈছে এইখিনিতে ননৈৰ লগত সংযুক্ত হৈছে সেইখন ননৈ এয়া জালখন দেখিছে আপোনালোকে সেইখন ননৈ নদী হয় এয়া ননৈ নদীখনৰ ওপৰত আছে আৰু এইখিনিয়ে এনেকে গৈছে এইটো নামঘৰ এইটো পুতনি কি নামঘৰ পুতনি মুখ নামঘৰ এই পুতনি মুখৰ ওচৰতে থকাৰ কাৰণে এইটো পুতনি মুখৰ নামঘৰ এইটো বনাই আছে আৰু ইয়াতে যি মাছ কাছ পায় সেয়া ৰাইজে বিক্ৰী কৰি ৰাইজেও খায় আৰু নামঘৰৰ কামো গঠনমূলক কামো কৰি আছে ঠিকে আছে বহু ভাল পদক্ষেপ লৈছে আপোনালোকে আৰু এই কেতিয়াবা যেতিয়া মানে বানপানী যেতিয়া হৈ যায় এই ইয়াৰ ওপৰ দিয়ে পানী বহুত পানী হৈ যায় একদম পানী উঠি ননৈ যেতিয়া আহে এতিয়া মই যিমান ওখ আৰু 1.5 মিটাৰমান 2 মিটাৰমান ওপৰত পানী হয় সেই গছৰ লগত সমানে থাকেগৈ এতিয়া যে যিটো হেৰি কৰিছে পাইখানা বনাইছে তাৰ প্ৰায় ওচৰ পাইগে ওচৰ মানে লাগি থাকেগৈ পানী মানে ইমানেই ওখ হৈ যায় কাৰণ ইয়াৰ বাম হৈ গৈছেগে মাটি বেছি হৈ গৈছেগে সেইটো কাৰণে এইটো আগৰে ওখ মাটি আগৰ ওখ মাটি আছে আৰু ওখ আছে কাটি এইবিলাক হেৰি কৰিলে এয়া পটা মাটি পটা মাটি এই মাছখিনিতে পটা মাটি এই মাজতেহে এইটো ইউ টাৰ্ণ লৈ পেলাই গৈছে গৈ পেলাই সেইখিনিত লগ হৈছে অলপ আগত আমি লাষ্ট পুতনিৰ ওপৰত থকা লাষ্ট বান্ধটো দেখুৱালো আমি সেই বান্ধটোৰ সিফালে থিয় হৈ পেলাই সিফালে থিয় হৈ নদী নদীৰ পৰা নৈ মুখত আছিলো সেইখিনি দেখুৱালো এতিয়া দলঙৰ পৰা এইটো চাইড পুতনি দেখুৱাইছো এয়া পেনাই আছে পেনাই তলত পানী আছে পানী তলত মাছ আছে ইয়াৰ মাছ বেচা কিনা কৰি মানে লিজত দিয়ে দি সেই পইচাটোৱে দুখন গাঁও মানে ৰাইজৰ উন্নতিমূলক কাম কৰে ঠিকে আছে দিয়ক এই পেনাইখিনি চাফা হলে আৰু বেছি ভাল হ'ব আৰু সিফালে পুতনি মুখ বুলি কয় আৰু এইখিনিয়ে পুতনি মুখ আৰু এইটোৱে এখনেই লাষ্ট দলং আৰু পুতনি মুখৰ